হেল্ল' গাইজ নমস্কাৰ। আজি অলপ ৰাতি ওলাই আহিছো ৰ'ব ফাংচন চাম বুলি। বলক আমাৰ লগত একেলগে আমি ফাংচন চাই আহোঁ। আৰু এই আহি পেলাই আমি গণেশগুৰি ফুট ব্ৰিজ আৰু লগত দুটামানক আমি ইয়াতে ৰখি আছো। তাহাঁত দুটা আহিলে আমি একেলগে যাম আৰু ইয়াৰ পৰা। গাইজ ফাইনেলি আহি পেলাই আমি বেলতলা আৰু বেলতলাত আমি গাড়ীখন থলো। বহুত দূৰলৈকে ঘূৰি যাব লগা হৈছে, মানে গাড়ী থ'ব জেগা নাই। আৰু এই হৈছে মিচিং বেৰিটোৰ দোকান এটা ৰঙা বগা পানীৰ লগতে গাহৰিও আছে। এই আমাৰো এটা ৰঙা পানী লৈ আহিলে ইয়াতে মানে চাইমদ বুলি কি বুলি কয়। আমি ভিতৰলৈ সোমাই গৈছো, মানুহ চাওঁ ঢেৰ মানুহ। বাপৰে বাপ 10 লাখ মান মানুহ আছে যেন পাইছো ইয়াতে।
আৰু লাহে লাহে আমি ওলাই আহিছো আৰু ৰাতি হৈ আহিছে, ৰাতি 2টামান বাজিল। আৰু আপোনালোকে যে দেখিছে এইবিলাক কোনো গেছ বা কোনো ধোঁৱা নহয়, এইবিলাক চব ধূলি হয়। এয়াৰ পুলিচে যে এনেকে গেছি 2বাৰমান। আৰু বাহিৰৰ ফালে হ'লে এনেকুৱা লাগছে যেন কিবা ভাল অক্সিজেন পাইছো। আৰু এই ট্ৰাকৰ ওপৰত চাব কি ৰিক্সত শুই আছে। আৰু ইফালে আমাৰ বাইক কেইখন চাব কোনফালে কি আলিমুলি কৰি দিছে। আমাৰ হেলমেট কেইটা কিন্তু ভালকে বান্ধি থৈছো, কোনো নিয়া নাই, একদম চিকিউৰিটি বান্ধি থৈ দিছো। ৰাতি 2টা বজাত পেট্ৰল দিছে, ধন্যবাদ ধন্যবাদ। লাহে লাহে আমাৰ লগত দুটাকো বিদায় দিলোঁ, তাহাঁতে গুচি গ'ল, আমিও লাহে লাহে ঘৰলৈ গুচি যাওঁ। আৰু আজিৰ ভিডিঅ'টো দেখি আছে, ফাংচন চালো, বাই বাই।